নমস্কাৰ, গুড মৰ্ণিং। মই প্ৰিয়ংকা এই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া পুৱা 4:10 বাজি গ'ল। মোৰ উঠোতে আজি পলম হ'ল। সেই গা পা ধুই এতিয়া আহিছোঁ। আজি আপোনাৰ মোৰ দিনটো মই কৰিলোঁ চাই থাকক। এইফালে আমাৰ বেটাই খেলি আছে। সেইটো দেখিছেনে বেগটো, মানে তাৰ গাড়ীবিলাক ভৰাবলৈ এইটো ঘৰৰ পৰা এইটো ঘৰলৈ আইতাকক আমনি কৰি থাকে। আৰু এই কাৰ্টুন চাই আছে মোবাইলত। গুড মৰ্ণিং যোৱা লৈ দিয়া ময়ো চাম বুলি কৈ পলাইছোঁ। মই বৰ্তমান মাৰ ঘৰতে আছোঁ। পিছত চাগে পাৰিম কৰিবলৈ, আৰু তাৰ পৰাহে মই মানে মোৰ শহুৰ ঘৰলৈ যাম। যিহেতু বেটাক লৈ তাতে অলপ দিগদাৰ হ'ব। সি মানে কিছুমান কাম নিজে কৰিব নোৱাৰে, মানুহ দৰকাৰ হয়। গতিকে ইয়াত মায়ে সকলোখিনি তাৰ কাম চাই দিছে। আৰু ছোৱালীজনীও যিহেতু ইয়াত স্কুল গৈছে, গতিকে মই ইয়াতে থাকিবলগীয়া হৈছে। মোৰ মানে ৰাতিপুৱা প্ৰব্লেম হয়, সেইটো কাৰণে ৰাতিপুৱা উঠাও দেৰি হয়। আৰু মই মুঠতে বেটি কেতিয়াবা স্কুল যায়, উপায় নাই। তাইও যথেষ্ট কষ্ট আছে। কি ক'ম আৰু, বেমাৰো সমস্যা কৈ কেতিয়াও নাহে মানুহক। আৰু ইমান এটা মানে হ'ব বুলি মই ভবা নাছিলোঁ। গতিকে আছোঁ আৰু কিমান দিন এনেকৈ থাকিবলগীয়া। এইটো বেটা মানে এনি টাইম মাকে আমনি কৰি থাকে। এতিয়া বোলে পইচা লাগে, দোকান যায় চিপছ খাবলৈ। অকণমানো মানে মাক শান্তি নিদিয়ে। চিপছ কোনে দিলে? জেঠাই বুলবুলি জেঠাই, তুমি থেংক ইউ নকলা যে। থেংক ইউ ক'বলৈ ভিডিঅ' এটা বনাব কৈছোঁ। ইমান খং উঠি গৈছে ন। আগতে সৰুতে খেলাৰ লগত ভাল খবৰ আছে, আৰু দুদিনমানৰ পিছত জনাই আছোঁ। এইজনী ননমাহী হয় নাই বাবু? বাবুৱে হাঁহিছে মাহীয়েকক দেখি। কিন্তু আমাৰ বাবু লাভ কৰি বৰ্তমান ওলাই আহিছে। বেটা আহা। কালি ভূমিকম্প আহিছিলে। মায়ে চাহ দিছে তাহাঁত দুজনীক। এয়া ইডলি আৰু এইফালে বিস্কুট আছে, লাল চাহ। কেলে পেলাই দিলা? আনা। এয়া চাহ খাইছে আমাৰ বৰ্ণালী সোণোৱাল, আৰু এইফালে গীতালি সোণোৱাল নাচাই লাজ কৰিছে। বাবুৱে মাহীয়েক আৰু জেঠাইকক নাচ দেখুৱাইছে। বাবু স্কুল যোৱা নাই তুমি? কৈ দিয়া, স্কুল বেয়া বুলি কোৱা মানুহে। অংগনবাড়ী নাযায়? গৈছিলে, এসপ্তাহমান হৈছিলে। তাৰপাছত চেন্নাই যোৱাগৈ নহয় জানো, ক'ত আৰু এতিয়া চোন দুমাহ হ'ব হ'ল। মায়ে ইডলি বনাইছিল, চুজি খাবলৈ খুব টেষ্টি। গুণগাৰু কভাৰ বৰুৱা, নাতিনীয়েকে নাম দিছে গুণগাৰু কভাৰ বৰুৱা। এনেকৈ খেলি থাকে। হ'লে পাপা ক'ত গ'ল? পাপা থৈ দিয়া, তুমি মানুহে সুধিলে কথা নোকোৱা।
আইদেউ ভাল খবৰ আছে ডিচেম্বৰত আহি আছে পাৰ্টি খাবলৈ আহিম সি আহে ন ৰাম আহে নে সীতা আহে আহিব আৰু তাইও এটা ভাল খবৰ আহিবলগীয়া আছে ভিডিঅ'টো দেখিব আজি আমাৰ ঘৰতে মৰণা মাৰিছে ধান মৰা মেচিনে যিহেতু নতুন ধান কটা হ'ল সেইবাবে পুৰণা ধান অলপ কৰি দিওঁ বুলি কৈছে মা আৰু এয়া যিহেতু মৰণা মাৰি আছে সেইটো কাৰণে মই এতিয়া দুপৰীয়া 12মান বজাৰ পৰা ভিতৰতে সোমাই আছোঁ আৰু ভিডিঅ' কৰালোঁ আজি আৰু দিনটো এনেকৈ যায় মা মোক ঘৰত মই থাকোঁ বেটি স্কুল যাই দিয়ে ধান মাৰি যিহেতু শেষ হোৱা নাই সেইটো কাৰণে মেচিনটো আকৌ চলাইছে আৰু মই আপোনালোকক দেখুৱাম আমাৰ পাপাৰ আজি শাকনি বাৰী আৰু মানে জাষ্ট ষ্টাৰ্ট কৰিছেহে লাই পুলি দিছে আৰু এইবিলাক ভোট জলকীয়া আৰু এইখিনিতে ধনিয়া গুটি মূলা গুটি আৰু কিবা কিবি গুটি দিছে আৰু এইটো চাগে ফ্ৰেঞ্চবিন দিছে আৰু দুদিনমানৰ পিছত পাব আৰু এইটো চাইডেও পাবা কেইটামান জলকীয়া পুলি দিছে এমাহমানৰ ভিতৰত মানে ওলাবগৈ আৰু শাকবিলাক ইয়াতে এটা বৰ ধুনীয়া বস্তু আছে হয়তো আপোনালোকে খাই পাইছে কি হয় আপোনালোকক দেখাই আছোঁ অলপ পিছত মোৰ খুব প্ৰিয় এই বস্তুটো আৰু এই বস্তুটো বছৰেকত এবাৰ খাবলৈ পাওঁ মানে আমাৰ ইয়াত নহয় মোৰ মানুহজনৰ ঘৰৰ পৰা আনিছে এইকেইটা আৰু বিয়া হৈ যোৱাৰ পৰা মই এইকেইটা আজি 12 বছৰে খাই আহিছোঁ বছৰেকত এবাৰ পাওঁ আৰু এইকেইটা হৈছে লোকেল কুকুৰা কণী মোৰ তাতে 2জনী কুকুৰা পুহিছিলোঁ মই আৰু সেই চাগে কণী দি পঠিয়াইছে মই আৰু এই বস্তুটো আপোনালোকৰ মোৰ মানে ইমানেই প্ৰিয় নহয় কেতিয়া খাওঁ লিষ্টে কোনে খুলি দিব এই আপোনালোকক দেখাইছোঁ চুঙাত থকা বস্তুখিনি ফেহু আজি আমাৰ তাতে বোলে গৰু পোৱালি দিলে মানুহজনে লৈ আহিছে ফেহু আৰু খাম আপোনালোকক দেখাই দিম ব্ৰইলাৰ বনাই আছে মই বনোৱা নাই বনাইছে মিষ্টাৰে জুইত বনাইছে যিহেতু আমাৰ ঘৰত গাহৰি ব্ৰইলাৰ ভিতৰত নুসুমিয়াই সেইটো কাৰণে বাহিৰতে ৰান্ধিবলগীয়া হয় ইয়াতে বনাই আছে ইয়াতে এতিয়া লাই দিয়া হৈছে আজি লাই আৰু ব্ৰইলাৰ এবছৰৰ মূৰত লাই আৰু ব্ৰইলাৰ খাইছোঁ আৰু খানা বনি আছে অলপ পাছত খানা হ'ব আজিলৈ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ খোৱাবিলাক আপোনালোকক নেদেখাওঁ যিহেতু মই আৰু নোৱাৰোঁ কৰিবলৈ হাতৰ বিষয় বেছি দেৰি মোবাইল ধৰি থাকিলে চাই থাকিলে আৰু যিহেতু যোৱাকালি বেটী আৰু মানুহজন আছিল বেটীৰ লগৰ ছোৱালীহঁত
গৈছিল